মৰমৰ ভণ্টি জংকীৰ তেজ লাগি থকা ঘড়ীটো আজিও সাঁচি থৈছে। কেতিয়াবা দুখত ভাগি পৰিলে কৈ উঠে, মোৰ যদি বহুত পইচা থাকিলেহেঁতেন মোৰ ভণ্টিৰ ক্লন বনাই তাইক জীয়াই তুলিলোহেঁতেন। কেতিয়াবা ৰাতি কাকো নোকোৱাকৈ ভনীয়েকৰ চিতা জ্বলোৱা ঠাইত গৈ উচুপি উচুপি কান্দি জুবিনে কয়, মাইনা, মোৰ বাবে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁ। জুবিনৰ জীৱনৰ ওপৰেদি আৰ্থিক, মানসিক, সংগীত বিষয়ক আৰু অনেক, কিন্তু ভগৱন্তৰ কৃপাত জুবিনৰ মনোবল অত্যন্ত দৃঢ়। মাক ভনীয়েকক হেৰুৱাই মৰ্মন্ত হোৱা জুবিনক জীপাল কৰি ৰাখিবলৈ গৰিমাৰ চেষ্টা আৰু কষ্টৰ অন্ত নাই। গৰিমা জুবিনৰ দুখৰ দিনৰ লখিমী। গৰিমাই MA পাছ কৰাৰ পাছত টেক্সটাইল ডিজাইনিং শিকে। প্ৰথমবাৰ জুবিন লণ্ডনলৈ যাওঁতে গৰিমাও লগত গৈ তাৰ নিবাসী অসমীয়া সৌহৃদসকলৰ চেষ্টাত এখন অসমীয়া কাপোৰ আৰু সাজৰ প্ৰদৰ্শনী পাতেগৈ আৰু বিক্ৰী কেন্দ্ৰ কৃতকাৰ্যতাৰে সম্পন্ন কৰি আহিছে। গীত পৰিৱেশন কৰিবলৈ জুবিনে প্ৰথম অৱস্থাত ভাৰততকৈ বিদেশলৈ বেছি অহা যোৱা কৰিলে। তাৰ পাছত অসমত সঘনাই প্ৰগ্ৰেম হ'বলৈ ধৰিলে। ঘৰত আহি শান্তিৰে কেইটামান নিশা কটোৱাটো অসম্ভৱ হৈ উঠিল। ঘৰলৈ আহিলেও লগে লগে এসোপা মানুহ সোমাই আহে, মানুহৰ লগতেই ওলাই যায়। খোৱা শোৱাৰ নিয়ম নোহোৱা হ'ল। অৱশ্যে মৰমৰ দাবী। তেওঁ ইমান ব্যস্ততাৰ মাজতো জুবিনে পুৰণা প্ৰিয় বন্ধু ঢৌতে খৰ মাৰি দেখা এটা দি সকলোৰে মনত ৰং সানি আহে। জুবিনে ব্যস্ততাৰ মাজতে 2000 চনত তুমি মোৰ মাথো মোৰ নামৰ এখন ৰোমান্টিক সামাজিক কথাছবি পৰিচালনা কৰিছিল। ছবিখন প্ৰযোজনা কৰিছিল শ্ৰী দেৱ কুমাৰ বৰকটকীয়ে। ছবিখনৰ মুখ্য অভিনেতা, গায়ক, সংগীত পৰিচালক, কাহিনীকাৰ, সংলাপ ৰচয়িতা সকলো জুবিন গাৰ্গ আছিল। সেই কথাছবিখনৰ সন্দৰ্ভত জুবিনৰ এটা সন্তুষ্টিৰ কাৰণ হ'ল যে স্বৰ্গীয় মাকে যোৱাৰ আগতে এই ছবিখন দেখি যাবলৈ পালে। লগতে ভনীয়েক জংকীও দেখি গ'ল। তাৰ পাছত জুবিনে দীনবন্ধু নামৰ আন এখন ছবি কৰিবলৈ লয়। জুবিন একাধাৰে অভিনেতা, সংগীত পৰিচালক আৰু গায়ক আছিল। কিন্তু খুৰাই কয়, ৰজাৰো সুখ নাই, ভিখাৰীৰো সুখ নাই। ৰজাৰো যি সুখ, ভিক্ষাৰীৰো সেই একেই সুখ। বাণী এই চৰিত্ৰৰ সাৱলীল আৰু স্বাভাৱিকভাৱে মনত ৰৈ যোৱা অভিনয়ে জুবিনক নিৰ্ভৰযোগ্য অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু কথাছবিখনৰ বৰষুণ বিষয়ক গান দুটাৰ অসমীয়া জগতত দুটা বিশিষ্ট গানৰ মান্যতা দিলে।